ঈদ বুলি বাৰ পৰা ধুনীয়া এটা উপহাৰ পাইছিলোঁ। গতিকে এতিয়া মোৰ পাল, কাৰণ বিহুটোতো আহি পালে। গতিকে মই আৰু মানুহজনে ৰখাত নাই আৰু প্ৰথমতে বজাৰ কৰিবলৈ ওলালোঁ। তাৰ আগতে এতিয়া মই নিশুৱে একাপ গাখীৰ চাহ খাই লৈছোঁ, কাৰণ নিশু ঘৰ যাব ওলালে। আৰু তাৰ পাছত এতিয়া মোৰ দিনৰ যুদ্ধ আৰম্ভ। পোন প্ৰথমে বাৰ কাৰণে হিল চাবলৈ গৈছিলোঁ, কিন্তু ভাল নোপোৱাৰ বাবে এযোৰ ধুনীয়া পামচু লৈ আনিছোঁ। আৰু সঁচা কথা কওঁ, তাই বহুতেই বেছি পচন্দ কৰিলে। বিহু লৈ আৰু ৰখিব নোৱাৰিলোঁ, উপহাৰ তাইক দি থৈ আহিলোঁ। চাহকাপটো নিশুৰ লগত খাই আহিলোঁ। গতিকে এতিয়া বা ঘৰত আহি পিনি কোক খাইছোঁ, আৰু লগতে বাই বহুতো বস্তু দিছিলে। আৰু জানানে, যোৱা কেইদিনমানৰ পৰা মোৰ খংটো বহুতে বেছি হৈছে। সেই বুলিয়ে সৰু সৰু কথাত খং উঠা হৈছে, কিয় নিজে ধৰিবকে নোৱাৰোঁ। আৰু তাৰ পাছতে মাৰ ফোন আহিলে যে দেহা মানুহে আমনি কৰিছে, তো দেহাকো অলপমান উলিয়াই লৈ আহিলোঁ। আৰু তেনেকৈ আজিৰ দিনটো কটালোঁ। আজিলৈ তেন্তে বাই।